Hello everybody, কি খবৰ আপোনালোকৰ আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছো বিশেষ একো ৰেচিপি আনা নাই আজি আনিছো মই আজি আপোনালোকৰ ওচৰত বাম্বুশুট কেনেকৈ বহুত দিনলৈ আপোনালোকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে সো এয়া মই এনেদৰে একদম কুমলীয়া বাম্বুশুট তিনটা লৈছো এয়া দেখিছেনে একদম কুমলীয়া অংশ লৈছো বাম্বুশুট কিটা মই ভালদৰে ধুই লৈছো ধুই অলপ পানীটো যাবলৈ দিলো আৰু এতিয়া মই বাম্বুশুট কিটা কাটি লম যেহেতু বাম্বুশুট বহুত কামত দৰকাৰ হয় আৰু এনি টাইম আমি বাম্বুশুটটো নেপাও সেই কাৰণে মই এনেদৰে প্ৰিজাৰ্ভ কৰি ৰাখিম আপোনালোকেও ট্ৰাই কৰি চাব যিসকলে বাম্বুশুট খাই ভাল পায় সেইসকলে এয়া গোটেইখিনি মই এনেদৰে কাটি লম আপোনালোকে একদম মিহি কৰিও কাটিব পাৰে বা মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিছো যেনেকৈ সাইজত লাগে আপোনালোকে তেনেকৈ কাটি ল'ব পাৰে বস কাটি দিয়ে হয় সো বলকচোন চাও মই কেনেকৈ প্ৰিজাৰ্ভ কৰোঁ ভিডিওটো শেষলৈকে চাব এয়া মোৰ হৈ গৈছে গোটেইখিনি কটা মই একদম স্লাইচকৈ কটা নাই অকণমান ডাঙৰ হৈ আছে এয়া দেখিছেনে এয়া অকণমান মোৰ ডাঙৰ ডাঙৰ সাইজ হৈ আছে একদম সৰু হৈ কৰি পেলোৱা নাই মই এতিয়া এইখিনি মই এটা বটল লম আৰু বটলটো ভালকৈ ধুই চাফা কৰি লৈছো আৰু বটলটোৰ ভিতৰত ভৰাই ৰাখিছো ইয়াত বিশেষ একো এড কৰিব নালাগে মই ইয়াত অকণমান बस नेमु टेঙা এড কৰিম বেছি টেঙা হ'বলৈ বেছি জলদি টেঙা হ'বলৈ এয়া নেমুৰ বেক সাইডটো মই এনেদৰে কাটি দিছো আৰু দুপিস এনেদৰে ডাঙৰ ডাঙৰকৈ নেমু দি ৰাখিছো আৰু এনেকৈ বটলৰ হাফৰখন ভালদৰে টাইটকৈ মাৰি মই 3-4 দিনলৈ ফাৰ্মেন্ট হ'বলৈ ৰাখি দিম তাৰ পিছত 3-4 দিনৰ পিছত হৈ যাব মোৰ বাম্বুশুট ৰেডি এনেদৰে মই বহুত দিনলৈ খাব পাৰিম বাম্বুশুটখিনি আপোনালোকেও ট্ৰাই কৰি চাবচোন ঘৰত সো গাইস আজি ভিডিওটো মোক কেনে পালে কমেন্ট বক্সত জনাব যিসকল নতুন ব্যক্তি মোৰ চেনেলটো সেইসকলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো প্লিজ প্ৰেছ কৰি দিব সো আজিলৈ আহো বাই বাই হেভ আ গুড ডে